বন্ধুসকল স্বাগতম জনাইছোঁ আপোনাক আপোনাৰ প্ৰিয় চেনেল এডুকেশ্যন এণ্ড ইটিচি লৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম গণিত বিষয়ৰ কিছুমান প্ৰশ্ন উত্তৰ। চেনেলটো যদি আপুনি প্ৰথমবাৰ চাই আছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰশ্ন উত্তৰ আলোচনা কৰাৰ আগত আহক এবাৰ বিশেষ টেটৰ বাবে প্ৰস্তুত কৰা গণিতৰ চিলেবাছলৈ মন কৰোঁ। চিলেবাছখন এনেধৰণৰ। যিহেতু চিলেবাছখন ইংৰাজীত আছে গতিকে আপোনালোকৰ বহুতৰ অসুবিধা হ'বও পাৰে ইংৰাজী বুজি পোৱাত, গতিকে আপোনালোকৰ সুবিধাৰ্থে চিলেবাছখন অসমীয়ালৈ অনুবাদ কৰা হৈছে। এয়া চিলেবাছখনৰ অসমীয়া ৰূপ। আহকচোন চাওঁ চিলেবাছখনত কি কি আছে। গণিতৰ চিলেবাছৰ প্ৰথম টপিক হৈছে নম্বৰ অৰ্থাৎ সংখ্যা। ইয়াৰ ভিতৰত পৰিব স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, যুগ্ম আৰু অযুগ্ম সংখ্যা, মৌলিক আৰু যৌগিক সংখ্যা, স্থানীয় মান নিৰূপণ পদ্ধতি, সংখ্যাৰ চাৰিটা মৌলিক ক্ৰিয়া, যোগ বিয়োগ পূৰণ হৰণ, উৎপাদক আৰু গুণিতক, মৌলিক উৎপাদক, লঘিষ্ঠ সাধাৰণ গুণিতক, লসাগু, গৰিষ্ঠ সাধাৰণ উৎপাদক, গ.সা.উ, বাদ দি গণনা, গোটত গণনা, তুলনা, ঊৰ্ধ্বক্ৰম আৰু অধক্ৰম, বাস্তৱ জীৱনত সংখ্যাৰ প্ৰয়োগ, ঐকিক নিয়ম আৰু গড়, এইবোৰ বিষয় সংখ্যাৰ ভিতৰত পৰিব। নেক্সট দুটা বিষয় হ'ল ভগ্নাংশ, টকা আৰু পইচা। ভগ্নাংশৰ ভিতৰত পৰিব ভগ্নাংশৰ ধাৰণা, ভগ্নাংশৰ প্ৰকাৰ, ভগ্নাংশৰ যোগ বিয়োগ পূৰণ আৰু হৰণ, দশমিক ভগ্নাংশ, শতাংশ আৰু ইয়াৰ ব্যৱহাৰ। টকা আৰু পইচাৰ ভিতৰত পৰিব টকা পইচাৰ ধাৰণা, টকাক পইচালৈ আৰু পইচাক টকালৈ পৰিৱৰ্তন কৰা, টকা পইচাৰ সৈতে জড়িত সমস্যাসমূহ চাৰিটা মৌলিক ক্ৰিয়াৰে সমাধান কৰা, লাভ আৰু লোকচান জড়িত সাধাৰণ সমস্যা। নেক্সট আহিব জ্যামিতি আৰু পৰিমিতি। জ্যামিতি আৰু পৰিমিতিত পৰিব বিভিন্ন আকাৰ, ৰেখা, ৰেখাংশ, ৰশ্মি, কোণ আদিৰ বিষয়ে ধাৰণা আৰু বোধশক্তি, কোণৰ প্ৰকাৰ, ত্ৰিভুজৰ প্ৰকাৰ, চতুৰ্ভুজৰ প্ৰকাৰ, বৃত্ত, বিভিন্ন জ্যামিতিক আকৃতিৰ দৈৰ্ঘ্য, পৰিধি আৰু ক্ষেত্ৰফল, ওজন, সময়, ক্ষমতা আৰু আয়তন। নেক্সট থাকিব তথ্যৰ ব্যৱহাৰ আৰু একেবাৰে শেষত থাকিব গণিত শিকনত ICT, তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ একীকৰণ। তথ্যৰ ব্যৱহাৰৰ ভিতৰত পৰিব তথ্যৰ পৰিচয়, তথ্যৰ উপস্থাপন, চিত্ৰলেখ, বাৰচিত্ৰ, পাইচিত্ৰ আৰু অংকন সূচনা। গণিত শিকনত ICT অন্তৰ্গত থাকিব গণিত শিকনত ICTৰ প্ৰয়োজনীয়তা, গণিত শিকনত ICTৰ প্ৰয়োগ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম সংখ্যা প্ৰণালীৰ বিষয়ে। চিলেবাছত দিয়াৰ দৰে আমি প্ৰথমে আলোচনা কৰিম স্বাভাৱিক সংখ্যাৰ বিষয়ে। স্বাভাৱিক সংখ্যা কি? গণনা কৰিবলৈ যিবোৰ সংখ্যা ব্যৱহাৰ কৰা হয় সেইবোৰক স্বাভাৱিক সংখ্যা বা প্ৰাকৃতিক সংখ্যা বোলে। উদাহৰণস্বৰূপে 1, 2, 3, 4, 5 ইত্যাদি। স্বাভাৱিক সংখ্যাৰ ভিতৰত 1 আটাইতকৈ সৰু। পূৰ্ণ সংখ্যা কাক বোলে? শূন্য আৰু স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বোলে। উদাহৰণস্বৰূপে 0, 1, 2, 3, 4, 5, 6 ইত্যাদি। স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ সংজ্ঞা দুটাৰ পৰা আমি বুজিব পাৰিছোঁ স্বাভাৱিক সংখ্যাৰ আৰম্ভণি 1ৰ পৰা হয় আৰু পূৰ্ণ সংখ্যাৰ আৰম্ভণি 0ৰ পৰা হয়। আন এক কথাত ক'ব গ'লে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা হৈছে 1 আৰু আটাইতকৈ সৰু পূৰ্ণ সংখ্যা হৈছে 0। স্বাভাৱিক সংখ্যাৰ লগত যদি আমি 0কো অন্তৰ্ভুক্ত কৰোঁ সেই সংখ্যা হৈ পৰিব পূৰ্ণ সংখ্যা। আকৌ পূৰ্ণ সংখ্যাৰ পৰা যদি আমি 0ক আঁতৰাই দিওঁ তেনেহ'লে সেই সংখ্যা হৈ পৰিব স্বাভাৱিক সংখ্যা। এতিয়া আহোঁ যুগ্ম আৰু অযুগ্ম সংখ্যালৈ। যিবোৰ সংখ্যা 2ৰে বিভাজ্য সেইবোৰ সংখ্যাক যুগ্ম সংখ্যা বোলে। আনহাতে যিবোৰ সংখ্যা 2ৰে বিভাজ্য নহয় সেইবোৰ সংখ্যাক অযুগ্ম সংখ্যা বোলে। যুগ্ম সংখ্যাৰ কিছুমান উদাহৰণ হৈছে 2, 4, 6, 8, 10, 12, 14, 16, 18, 20 ইত্যাদি। আনহাতে যিবোৰ সংখ্যা 2ৰে বিভাজ্য নহয় তেনেবোৰ সংখ্যাক অযুগ্ম সংখ্যা বোলে। উদাহৰণস্বৰূপে 1, 3, 5, 7,
9, 11, 13 ইত্যাদি। এতিয়া আহোঁ মৌলিক আৰু যৌগিক সংখ্যালৈ। যিবোৰ সংখ্যাৰ উৎপাদক দুটা মাত্ৰ সেইবোৰ সংখ্যাক মৌলিক সংখ্যা বোলে। উদাহৰণস্বৰূপে ক'ব পাৰি 2, 3, 5, 7, 11, 13, 17, 23 ইত্যাদি। প্ৰত্যেক মৌলিক সংখ্যাৰ উৎপাদক হৈছে 1 আৰু সংখ্যাটো নিজে। উদাহৰণস্বৰূপে 3ৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে, 5ৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে, 7ৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে। উৎপাদক বুলি ক'লে আমি বুজো সংখ্যাটো আৰু কি সংখ্যাৰে বিভাজ্য হয়। আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2। এতিয়া আহোঁ যৌগিক সংখ্যালৈ। যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি তেনে সংখ্যাক যৌগিক সংখ্যা বোলে। বা যিবোৰ স্বাভাৱিক সংখ্যা 1 আৰু সংখ্যাটোৰ বাহিৰে আন সংখ্যাৰেও বিভাজ্য তেনে সংখ্যাবোৰক যৌগিক সংখ্যা বোলে। উদাহৰণস্বৰূপে 21 সংখ্যাটো যৌগিক সংখ্যা। 21ৰ উৎপাদক 1, 3, 7, 21। 21 সংখ্যাটো 1ৰ বাহিৰে 3, 7ৰে বিভাজ্য অৰ্থাৎ 21ৰ উৎপাদক দুটাতকৈ বেছি। আন যৌগিক সংখ্যাৰ উদাহৰণ হ'ল 4, 6, 8, 9, 10, 12, 14, 15, 16, 18, 20, 21 ইত্যাদি। তেনেদৰে 9 সংখ্যাৰ উৎপাদক কেইটা? 3টা। যেনে 1, 3, 9। গতিকে 9 এটা হৈছে যৌগিক সংখ্যা। বহুতে যৌগিক সংখ্যা আৰু যুগ্ম সংখ্যা একে বুলি ভাবে, কিন্তু যৌগিক সংখ্যা আৰু যুগ্ম সংখ্যা শুনাতহে একে, কিন্তু একে নহয়। 2ৰ বাহিৰে সকলো যুগ্ম সংখ্যা হৈছে যৌগিক সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যা হৈছে 4। এতিয়ালৈকে আমি শিকিলোঁ স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা। এক্সামত প্ৰায়ে কুৱেশ্যন দেখা যায় আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কি, আটাইতকৈ সৰু মৌলিক সংখ্যা কি, আটাইতকৈ সৰু যৌগিক সংখ্যা কি, আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কি। প্ৰাৰ্থী এগৰাকীৰ যদি সংখ্যা প্ৰণালীৰ বিষয়ে স্পষ্ট ধাৰণা থাকে তেনেহ'লে এইবোৰ প্ৰশ্নৰ উত্তৰ কৰাত একো অসুবিধা নহয়। এতিয়ালৈকে আমি কি শিকিলোঁ? আমি শিকিলোঁ স্বাভাৱিক সংখ্যা কি, পূৰ্ণ সংখ্যা কি, যুগ্ম সংখ্যা কি, অযুগ্ম সংখ্যা কি, মৌলিক সংখ্যা কি আৰু যৌগিক সংখ্যা কি। আমি মনত ৰখা উচিত আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কি, আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কি, আটাইতকৈ সৰু যুগ্ম সংখ্যা কি, আটাইতকৈ সৰু অযুগ্ম সংখ্যা কি, আটাইতকৈ সৰু মৌলিক সংখ্যা কি, আটাইতকৈ সৰু যৌগিক সংখ্যা কি। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা হৈছে 1, আটাইতকৈ সৰু পূৰ্ণ সংখ্যা হৈছে 0, আটাইতকৈ সৰু যুগ্ম সংখ্যা হৈছে 2, আটাইতকৈ সৰু অযুগ্ম সংখ্যা হৈছে 1, আটাইতকৈ সৰু মৌলিক সংখ্যা হৈছে 2, আটাইতকৈ সৰু যৌগিক সংখ্যা হৈছে 4। আমি মনত ৰখা উচিত স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ মাজৰ পাৰ্থক্য, যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাৰ মাজৰ পাৰ্থক্য, যৌগিক সংখ্যা আৰু মৌলিক সংখ্যাৰ মাজৰ পাৰ্থক্য। স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ মাজৰ পাৰ্থক্য হৈছে স্বাভাৱিক সংখ্যাৰ আৰম্ভণি 1ৰে হয় আৰু পূৰ্ণ সংখ্যাৰ আৰম্ভণি 0ৰে হয়। যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাৰ মাজৰ পাৰ্থক্য হৈছে অযুগ্ম সংখ্যাবোৰ 2ৰে বিভাজ্য নহয়, কিন্তু যুগ্ম সংখ্যাবোৰ 2ৰে বিভাজ্য। মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাৰ মাজৰ পাৰ্থক্য হৈছে মৌলিক সংখ্যাৰ উৎপাদকৰ সংখ্যা 2 আৰু যৌগিক সংখ্যাৰ উৎপাদকৰ সংখ্যা 2তকৈ বেছি। চিলেবাছৰ বাকী থকা অংশ আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকৰ অলপ হ'লেও সংখ্যা প্ৰণালীৰ বিষয়ে বুজিবলৈ সহায় হৈছে। চেনেলখন এতিয়ালৈকে যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ লাইক আৰু কমেণ্টে আমাক ভিডিঅ' বনোৱাত উৎসাহিত কৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। অতি সোনকালে আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে।
জয় আই অসম।